ৰাতাবাৰীৰ বিজয় মালাকাৰ, শিলচৰৰ দীপায়ন চক্ৰৱৰ্তী, উদৰবন্দৰ মিহিৰকান্ত চম, বৈঠালাংচুৰ ৰূপসিং তেৰং, হাওৰাঘাটৰ দৰসিং ৰংহাং, বিজনীৰ অজয় ৰায়, হাজোৰ সুমন হৰিপ্ৰিয়া, ৰঙাপাৰাৰ কৃষ্ণকমল তাঁতী, খুৱাঙৰ চক্ৰধৰ গগৈ, ডিগবৈৰ সুৰেন ফুকন, বৰচলাৰ গণেশ কুমাৰ লিম্বু, চিপাজাৰৰ পৰমানন্দ ৰাজবংশী, লাহুৱালৰ বিনোদ হাজৰিকা, দুলিয়াজানৰ তেৰছ গোৱালা, হোজাইৰ ৰামকৃষ্ণ ঘোষ, লামডিঙৰ শিৱ মিশ্ৰ। একে সময়তে বিভিন্ন সময়ত বিতৰ্কিত কথাৰে দল আৰু চৰকাৰক শলঠেকত পেলোৱাৰ বাবে টিকটৰ পৰা বঞ্চিত হ'ব পাৰে বিহপুৰীয়াৰ অমিয় ভূঞা, খুমটাইৰ মৃণাল শইকীয়া, পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া, দিছপুৰৰ অতুল বৰা আদি। টিকট নিশ্চিত নহয় একাংশ জ্যেষ্ঠ মন্ত্ৰী বিধায়কৰো, বিশেষকৈ নতুন মুখক সুযোগ দিয়াৰ বাবে 2026ত বাট এৰি দিব লাগিব পাৰে মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পূব গুৱাহাটীৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য, ডিফুৰ বিদ্যা সিং ইংলেং, যোৰহাটৰ হিতেন্দ্ৰ নাথ গোস্বামী, তিনিচুকীয়াৰ সঞ্জয় কিষাণ, মৰিগাঁৱৰ ৰমাকান্ত দেউৰী, বিশ্বনাথৰ প্ৰমোদ বৰঠাকুৰ, ভৱানীপুৰৰ ফণীধৰ তালুকদাৰ আদিয়ে। লক্ষণীয়ভাৱে ইয়াৰে একাংশ বিধায়কে নোপোৱা নহয় বিপদৰ ইংগিত। সেয়ে টিকট নাপালেও দিছপুৰৰ অতুল বৰাই নিৰ্বাচন খেলিবই বুলি ৰাজহুৱাকৈ ঘোষণা